আনৰ ওচৰত থকা সৰু সৰু বস্তুবোৰ আমাৰ দেখাত ডাঙৰ যেন লাগে, কিন্তু নিজৰ হাতত থকা অমূল্য ৰত্নসমূহো অন্যৰ তুলনাত সৰু যেন অনুভৱ হয়। প্ৰিয় বন্ধু, আহকচোন আমাৰ এই তুলনামূলক মনোভাৱটোৰ বিষয়ে এটা গল্পৰ সহায়ত বিস্তাৰিত কৰিবলৈ চেষ্টা কৰোঁ। জংঘল এখনত এটা কাউৰীয়ে বাস কৰিছিল। কাউৰীটোৱে নিজৰ জীৱনক লৈ বহুত সন্তুষ্ট আছিল, কিয়নো তাৰ জীৱনত বহুত বেছি আশা নাছিল। অতত উৰি ফুৰি অতি সুখেৰে জীৱন অতিবাহিত কৰিছিল। এদিন সি এটা বগলীক দেখা পালে। বগলীটোৰ সুন্দৰতাক দেখি সি ভাবিলে, চৰাইটো ইমান বগা, ই নিশ্চয় মোতকৈ বেছি সুখী হ'ব। কাউৰীটোৱে মনৰ কৌতূহলতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি বগলীটোক সুধিলে, তুমি ইমান ধুনীয়া, নিশ্চয় তুমি সকলোতকৈ বেছি সুখী। বগলীটোৱে উত্তৰ দিলে, মই সুখী আছিলোঁ, কিন্তু তেতিয়ালৈকেহে যেতিয়ালৈকে ভাটৌটোক দেখা নাছিলোঁ। যেতিয়াৰ পৰা তাক দেখিছোঁ, এতিয়া এনে নহয় যেন পৃথিৱীৰ সকলোতকৈ ধুনীয়া প্ৰাণী সিহে। সেইবাবে সি মোতকৈ অধিক সুখী হ'ব, কিয়নো তাৰ গাত দুটা ৰং আছে। ঠোঁটত ৰঙা ৰং আৰু গাৰ সেউজীয়া ৰঙেৰে তাক সঁচাকৈ বৰ ধুনীয়া লাগে। এইবাৰ কাউৰী ভাটৌটোৰ ওচৰলৈ গ'ল আৰু তাক সুধিলে, তুমি দুটা ৰং পাই নিশ্চয় সুখী হ'বা। ভাটৌটোৱে ক'লে, মই সুখী আছিলোঁ, কিন্তু তেতিয়ালৈকেহে যেতিয়ালৈকে মৌৰাক দেখা নাছিলোঁ। মৌৰাৰ গাত বিভিন্ন ধৰণৰ ৰং আছে, গতিকে মোৰ মতে সকলোতকৈ বেছি সুখী প্ৰাণী সিহে। এইবাৰ কাউৰীটোৱে ভাবিলে, মৌৰাকটোকো এবাৰ লগ পাই অহা ভাল হ'ব। মোৰ মনৰ খেলিমেলিৰ প্ৰশ্নৰ উত্তৰ সিহে দিব পাৰিব যে কোন বেছি সকলোতকৈ সুখী। কাউৰীটো মৌৰাৰ ওচৰলৈ গ'ল, কিন্তু মৌৰাটো চিৰিয়াখানাৰ পিঞ্জৰাতহে বন্দী হৈ আছিল, যাক বহুতো মানুহে চাই আছিল। কিছু সময়ৰ পিছত পিঞ্জৰাৰ ওচৰৰ পৰা মানুহ আঁতৰাত কাউৰীটোৱে গৈ তাক প্ৰশ্ন কৰিলে, তুমি পৃথিৱীৰ সকলোতকৈ ধুনীয়া আৰু ভিন্নৰঙী চৰাই, তুমিতো চাগে সকলোতকৈ সুখী জীৱ, নহয়নে? মৌৰে দুখিত হৈ উত্তৰ দিলে, আৰে ভাই, মই সকলোতকৈ ধুনীয়া চৰাই হ'লেনো কি হ'ব? এইদৰে চিৰিয়াখানাৰ পিঞ্জৰাত বন্দী হৈ থাকিব লগা হৈ আছে, কিন্তু কাউৰীটো কোনো চিৰিয়াখানা বা পিঞ্জৰাত বন্দী কৰি নাৰাখে। সেয়েহে তুমি যলৈকে মন যায় তালৈকে যাব পৰা। সেইকাৰণে পৃথিৱীৰ সকলোতকৈ সন্তুষ্ট আৰু সুখী জীৱ তুমিহে। সেই কথা শুনি কাউৰীটো হতভম্ব হৈ পৰিল, কিয়নো তাৰ জীৱনৰ মুহূৰ্ত বেলেগেহে সোঁৱৰাই দিব লগা হৈছিল। প্ৰিয় বন্ধু, কেতিয়াবা মন কৰিছেনে যে আমিও কেতিয়াবা সেই কাউৰীটোৰ দৰে নিজকে প্ৰতি পদক্ষেপতে আনৰ লগত তুলনা কৰি থাকোঁ? আমাৰ জীৱনত এনেকুৱা কিছুমান বহুত বস্তু আছে যিবোৰক আমি কোনো গুৰুত্ব নিদিওঁ, কিন্তু আনৰ ওচৰত থকা সৰু সৰু বস্তুবোৰক আমাৰ দেখাত ডাঙৰ যেন লাগে, আৰু আমাৰ লগত থকা ডাঙৰ বস্তুবোৰকো আমি অৱজ্ঞা কৰি তাৰ প্ৰাধান্যতা হেৰুৱাই পেলাওঁ। প্ৰিয় বন্ধু, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনী ব্যক্তি তথা মাইক্ৰ'ছফ্ট কোম্পানীৰ ফাউণ্ডাৰ বিল গেটছৰ মতে, ডোণ্ট কম্পেয়াৰ ইয়ৰ ছেল্ফ উইথ এনি ওৱান ইন দিছ ৱৰ্ল্ড। ইফ ইউ ডু ডেট, ইউ আৰ ইনচাল্টিং ইয়ৰ ছেল্ফ। Friends, how others see you is not important. How you see yourself means everything. প্ৰিয় বন্ধু, ভিডিঅ'টো চাই কেনে লাগিল মোক কমেণ্ট বক্সত জনোৱাৰ লগতে লাইক কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে বন্ধু